হাই এভৰিৱান নমস্কাৰ মই ৰশ্মিয়ে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেল ৰশ্মিজ ব্লগলৈ যদি আপোনালোকে মোৰ ৰেচিপিবিলাক ট্ৰাই কৰি ভাল পাইছে মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যনসমূহ আপোনালোকে প্ৰথমতেই পায় আজি মই মেক্ৰণি বনাম মইনো মেক্ৰণি কেনেকৈ বনাওঁ আপোনালোককো অলপ দেখুৱাই দিওঁ এতিয়া মই সসপেন এটাত এনেকৈ পানী অলপ গৰম হ'বলৈ দিছোঁ পানীখিনি গৰম হোৱাত মই ৰিফাইন তেল 3 চামুচ দি দিছোঁ মই ৰিফাইন তেলে ব্যৱহাৰ কৰিছোঁ আপোনালোকে যিকোনো তেল ব্যৱহাৰ কৰিব পাৰে এতিয়া মই সৰু বাটি এটাত অলপ মেক্ৰণি উলিয়াই লৈ এনেকৈ সসটোত দি দিছোঁ মেক্ৰণি মই কমকৈ লৈছোঁ কাৰণ মই এজন মানুহৰ কাৰণে বনাইছোঁ মোৰ বেটাৰ কাৰণে বনাইছোঁ মেক্ৰণিখিনিত মই তেল এই কাৰণে দিছোঁ মেক্ৰণিখিনি যাতে সিজাৰ সময়ত ইটোৱে সিটোৱে লাগি নধৰে এতিয়া মই এখন চামুচ লৈ মেক্ৰণিখিনি কিমান সিজিছে এখন প্লেটত উলিয়াই লৈ চাম সাৱধানে চাব মেক্ৰণিখিনি গৰম হৈ আছে আৰু অকণমান সময় সিজাব লাগিব অলপ বাকি আছে আৰু এতিয়া মই অকণমান নিমখ দি দিম মেক্ৰণিখিনি সিজা হৈ গ'ল এতিয়া মই এখন চেকনি হেতা লৈ চেকনি হেতাখনত এনেকৈ মেক্ৰণিখিনি বাকি দিম মেক্ৰণিখিনিৰ পৰা পানী গৈ শেষ হয় মানে মই ভেজিটেবলখিনি কাটি ল'ম এনেকৈ এটা সৰু বিলাহী লৈ লৈছোঁ বিলাহীখিনি এনেকৈ অকণমান সৰু সৰুকৈ কাটি মই চপাৰত ভৰাই এনেকৈ সৰু সৰুকৈ মিহিকৈ কাটি ল'ম এতিয়া বাটি এটাত উলিয়াই লৈছোঁ বিলাহীখিনি কটাৰ লিখিয়াকৈ মই পিঁয়াজখিনিও সৰু সৰুকৈ কাটি লৈছোঁ আৰু গোটেইখিনি এখন প্লেটত এনেকৈ উলিয়াই লৈছোঁ টমেটো সস আৰু সয়া সসো এনেকৈ উলিয়াই লৈছোঁ মই আৰু নহৰু কেইফুটামানো মিহি মিহিকৈ কাটি লৈছোঁ আৰু ৰিফাইন তেল অলপো এনেকৈ বাটিত উলিয়াই লৈছোঁ এতিয়া মই ষ্টভটো জ্বলাই লৈ কেৰাহীখন পাতি দিম কেৰাহীখন অলপ গৰম হোৱাত মই ৰিফাইন তেল অলপ দি দিছোঁ তেলখিনি গৰম হৈছে এতিয়া মই ইয়াত পিঁয়াজ দি দিম আপোনালোকে পিঁয়াজৰ লগত কেঁচা জলকীয়াও দিব পাৰে মই সৰু ল'ৰাৰ কাৰণে বনোৱাৰ বাবে জলকীয়া ব্যৱহাৰ নাই কৰা পিঁয়াজখিনি অলপ কালাৰ চেঞ্জ হোৱাত এতিয়া মই অকণমান হালধি গুড়া দি দিছোঁ এইখিনি ভালকৈ মিক্স কৰি লৈ মই ইয়াতে কাটি লোৱা বিলাহীখিনিও দি দিম এতিয়া মই বিলাহীখিনি সিজিবলৈ অকণমান নিমখ দি দিম নিমখ মই অকণমানেই দিম কাৰণ মই বইল কৰোঁতে নিমখ দিছিলোঁ মেক্ৰণিখিনিত মই এইটো মেক্ৰণি মছলা ব্যৱহাৰ কৰিছোঁ আপোনালোকে মেগী মছলা বা যিকোনো মছলা ব্যৱহাৰ কৰিব পাৰে এতিয়া মই মিহি মিহিকৈ কাটি লোৱা নহৰু কেইফুটা দি দিছোঁ নহৰু কেইফুটা দি মই ভালকৈ লৰাই দিছোঁ এতিয়া মই মেক্ৰণি মছলাখিনিও দি দিছোঁ আৰু তাতে টমেটো সস আৰু সয়া সসখিনিও দি দিছোঁ আপোনালোকে যদি বিচাৰে গ্ৰীণ চিলি সসো দিব পাৰে এনেকৈ লগত এতিয়া গোটেইখিনি ভালকৈ লৰাই লৈ মই মেক্ৰণিখিনি ইয়াতে দি দিম মেক্ৰণিখিনিও ভালকৈ লৰাই লৈ অলপ সময় এনেকৈ সিজিবলৈ দিম
এতিয়া মোৰ মেক্ৰণিখিনি হৈ গৈছে। মই এটা সৰু বাটিত উলিয়াই ল'ম। আপোনালোকে যদি বিচাৰে ইয়াত চিলি ফ্লেক্সো দি দিব পাৰে। মই নমোৱাৰ আগতে অকণমান কেঁচা ৰচুনৰ গোন্ধ আহিবলৈ অকণমান ৰচুন দি দিছোঁ। এতিয়া বাটি এটাত উলিয়াই লৈ আপোনালোকে পৰিৱেশন কৰিব পাৰে। আপোনালোকে খোৱাৰ আগতে ইয়াতে মেয়নিজ দি দিব পাৰে। কেনেকুৱা লাগিছে? ভাল লাগিছে? ভালে লাগিছে। অ' বেটা, কেনেকুৱা লাগিলে খাই? টেষ্টি। মই খুব কম মছলা ব্যৱহাৰ কৰি বনাইছোঁ। আপোনালোকেও যদি এই ৰেচিপিটো ভাল পায় ঘৰত বনাই চাবচোন। সৰু ল'ৰা ছোৱালীয়ে খুব ভাল পাব খাই। আজি মোৰ ভিডিঅ'টো ইমানতে মই সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম। বাই বাই।